হেল্ল' ফ্ৰেণ্ডছ, কেনেকুৱা আছে আপোনালোক? আজি আকৌ এটা মই পনীৰৰ টেষ্টি ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু আহকচোন চাওঁ ৰেচিপিটোৰ বাবে কি লাগে। ব'লক। ৰেচিপিটোৰ বাবে প্ৰথমতে আমি 2টা আলু কাটি লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ, তেজপাত লৈছোঁ, আদা নহৰু পেষ্ট, বিলাহী, কেঁচা জলকীয়া আৰু পনীৰ গোটেইখিনি যোগাৰ কৰি লৈছোঁ। আৰু মছলাৰ বাবে আমি লৈছোঁ নিমখ, ধনিয়া গুড়ি, জিৰা গুড়ি, অলপ জালুক গুড়ি, হালধি গুড়ি আৰু জলকীয়া গুড়ি। এই গোটেইখিনি লৈ লৈছোঁ। আৰু প্ৰথমতে আমি কেৰাহীখন পাতি অকণমান তেল দি লৈছোঁ আৰু অকণমান দিছোঁ। আৰু তেলখিনি গৰম হৈছে, আমি প্ৰথমতে পিঁয়াজখিনি দি দিম। তেজপাতো দি দিছোঁ এটা, আৰু পিছত দিম তেজপাত 2টা। পিঁয়াজখিনি দি আমি আদা নহৰুৰ পেষ্টখিনি একেবাৰতে দি দিম। আপোনালোকে অকণমান পিঁয়াজখিনি লৰাইও দিব পাৰে, মই একেলগে দি দিছোঁ। ধুনীয়াকৈ লৰাই লৈছোঁ। প্ৰায় 1 মিনিটমান সময় ভাজিব। পিঁয়াজখিনি অকণমান ৰঙা পৰালৈ কেঁচা জলকীয়া কেইটাও দি দিলোঁ। মই 1 মিনিটমান সময় ৰঙচুৱা হোৱালৈ ভাজিম। তেজপাতকেইটা দিছোঁ। বিলাহীখিনিও দি দিলোঁ। একেবাৰে ভাজি ল'ম গোটেইখিনি ধুনীয়াকৈ। আৰু ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব, বৰ সোৱাদ লাগে দেই। আৰু দেখিছে মছলাখিনি দি দিলোঁ। গোটেইখিনি যোগাৰ কৰিয়ে লৈছিলোঁ একেবাৰতে। আৰু এতিয়া আমি 2 মিনিটমান সময় ধুনীয়াকৈ ভাজি থাকিম। বিলাহীখিনি গলি যাব কিছু সময় ভজাৰ পিছতে। অকণমান ৰঙচুৱা ৰংটো আহিছে, দেখিছেনে? তেল এৰিছে অকণমান। বিলাহীখিনিও গলি গৈছে। এনেদৰে কিছু সময় ভজাৰ পিছতে আমি ইয়াত আলুখিনি দি দিম। মই আলুখিনি কাটি লৈছিলোঁ সৰু সৰুকৈ। আলুখিনি দি দিছোঁ। আপোনালোকে আলুৰ পৰিমাণটো নিজৰ জোখমতে ৰাখিব, যিমানখিনি ধৰণে বিচাৰে আৰু। ধুনীয়াকৈ আলুখিনি দিয়াৰ পিছত মই এইখিনি মছলাখিনিৰ সৈতে ভালদৰে লৰাই দিছোঁ। আৰু গেছৰ ফ্লেমটো একদম কমাই ৰাখিব, যাতে লাগি নাযায়। আৰু দেখিছে মোৰ মছলাখিনিৰ লগত আলুখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। আৰু এতিয়া আমি 5 মিনিটমান সময়ৰ বাবে এইখিনি ঢাকি দিম সিজিবৰ বাবে। ধুনীয়াকৈ আলুখিনিও সিজিলে। মই এতিয়া লৰাই চাম। আৰু আপোনালোকে আলু ভাঙি চাব পাৰে সিজিছেনে নাই জানিবৰ বাবে, আৰু ময়ো সেইটোৱে কৰোঁ সদায়। অকণমানকৈ ভাঙি চাওঁ। মই কাষলৈ আনি অকণমান ভাঙি চাইছোঁ কেনেকুৱা হৈছে। ভাঙিলে সিজি গ'ল মানে। খুব সোনকালে সিজিব, সৰু সৰুকৈ দিয়া গৈছে, গতিকে 5 মিনিটতে সিজি গৈছে। এতিয়া আমি পনীৰখিনি ইয়াতে দি দিম। দি অকণমান লৰাই দিম, যাতে মছলাখিনি পনীৰতো অকণমান লাগি যায় আৰু ভাল লাগে। আপোনালোকে পানী দি পেলাইও পনীৰখিনি দিব পাৰে, কিন্তু মই ভাবোঁ যে অকণমান লৰাই দিলে পনীৰখিনিতো মছলাখিনি ফ্লেভাৰটো আহি যাব আৰু ভাল লাগে, বেছি ভাল লাগে তেনেকৈ। অকণমান ফ্ৰাই নিচিনা হৈ যায় একেবাৰতে। হৈ গৈছে লৰোৱা। এতিয়া গৰম পানী দি দিম। পানীৰ পৰিমাণটো আপোনালোকে নিজৰ জোখ অনুসৰি ৰাখিব। কিছুমানে জোল কৰি ভাল পায় বা কিছুমানে অকণমান গ্ৰেভি ভাল পায়, গতিকে নিজৰ সোৱাদ অনুসৰি ৰাখিলে হ'ল পানীৰ পৰিমাণটো। আৰু উতল আহিলে, আৰু শেষত মই অকণমান গাৰ্নিছৰ বাবে ধনিয়া দি দিম। ভাল লাগে ন ধনিয়াৰ গোন্ধটো। ধনিয়া দিলোঁ, আৰু মই এতিয়া এইখিনি লৰাই দিম। একদম সহজ, আপোনালোকে আলহী আহিলে বা ঘৰতে হওক বনাব পাৰে। আৰু দেখিছেনে ইমান ধুনীয়াকৈ পনীৰখিনিৰ ৰং উঠিছে, আৰু খাবলৈও বৰ সোৱাদ হৈছে। ৰুটিৰ লগত হওক, পোলাওৰ লগত হওক বা ভাতৰ লগতে হওক খাব পাৰিব। বৰ ভাল লাগে। আৰু ভিডিঅ'টো কেনেকুৱা পালে মোক জনাবচোন। আৰু ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
থেংক ইউ।